পুৱাৰ পেপাৰখন পঢ়াৰ লগে লগে চৌপাশে জ্বলিছে জুই, জাতি জনজাতি সকলো, মুঠতে কাৰো শান্তি নাই। তাৰ লগতে আৰু এটা নিউজ সদায় দেখিবলৈ পাইছোঁ প্ৰায় আজি বহুত দিনৰ পৰা, যে উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল তেজপুৰ বিশ্ববিদ্যালয়। গতিকে তেজপুৰ বিশ্ববিদ্যালয়ৰ যি উপাচাৰ্যৰ কাৰণে এয়া প্ৰতিবাদ, তাৰ কাৰণে মাত মাতিবৰ কাৰণে বা তাৰ সমাধান কৰিবলৈ কোনো অহা নাই, কিয়নো সকলো নীৰৱ ভূমিকা পালন কৰি আছে। গতিকে এই আগশাৰী বিশ্ববিদ্যালয়খনৰ যি শৈক্ষিক পৰিৱেশ এই প্ৰতিবাদৰ ক্ষেত্ৰত কিমান বিনষ্ট হৈছে, ইয়াক কিয় কাৰো ভ্ৰূক্ষেপ নাই। গতিকে সেয়াই কথা। আৰু প্ৰতিবাদৰ এটাই কথা আছিলে, সেয়া আছিলে নতুন যি এয়া উপাচাৰ্য নিযুক্ত হৈছিলে শম্ভুনাথ সিংজী, তেওঁ মানে জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেয়া পাতিব নিদিয়ে। গতিকে অসমৰ মাটিত স্থাপিত হোৱা শত শ্বহীদৰ তেজেৰে গঢ় লোৱা তেজপুৰ ইউনিভাৰ্চিটিত আমাৰ অসমৰ সম্পদ যোন জুবিন গাৰ্গ, যিখন সাংস্কৃতিক চহৰ বুলি কয় তেজপুৰ ভুল, য'ত বিষ্ণু আছে, য'ত জ্যোতি আছে, তাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি পাতিবলৈ নিদিয়া, এইটো কিমান ডাঙৰ কথা। গতিকে আমাক বহিৰাগত উপাচাৰ্য নালাগে, আমাক লাগে আমাৰ অসমৰ মাটিত আমাৰ অসমৰ আৱেগক চিনি পোৱা এজন উপাচাৰ্য, যি আমাৰ ইমান শিক্ষাবিদসকল আছে অসমত, তাৰে এজন কিয় নিযুক্তি দিব নোৱাৰে, এয়া আমাৰ সাধাৰণ জনতাৰ মাজত বহুত প্ৰশ্ন উত্থান হয়। গতিকে সকলোৱে নীৰৱ ভূমিকা পালন কৰি আছে। আৰু কেন্দ্ৰীয় বহুতো নেতা, পালি নেতা আহি তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হোৱা আমি শুনিয়ে থাকোঁ, দেখিয়ে থাকোঁ পেপাৰত, নহয়নে বাৰু? গতিকে এতিয়া যেতিয়া ল'ৰা ছোৱালীখিনি বিপদৰ সন্মুখীন হৈছে, য'ত মানে সিহঁতি ইনচিকিউৰিটি ফিল কৰিছে, সেই সময়ত কোনো কিয় নাহে যে মাত মাতিবলৈ? গতিকে সকলো নীৰৱ হৈ আছে। গতিকে ছাত্ৰ সংগঠনো নীৰৱ হৈ আছে আমাৰ। গতিকে হয়, তাত তেজপুৰ ইউনিভাৰ্চিটিত ছাত্ৰৰ যি কণ্ঠস্বৰ আছিলে সেয়া সকলো সদায় নীৰৱ আছিলে, কিন্তু জুবিন গাৰ্গৰ সত্তাই আজি ল'ৰা ছোৱালী কণ্ঠস্বৰ, আকৌ তেওঁলোক ওলাই আহিবলৈ যি তেওঁলোকৰ কণ্ঠস্বৰ আকৌ সৰব হৈ উঠিলে, নহয়নে বাৰু? গতিকে এয়াই হৈছে জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গে সাহস দিছে। জুবিন গাৰ্গে জীয়াই থাকোঁতে যি কৰিছিলে, তেওঁৰ মৃত্যুৰ পিছত আচলতে জুবিন গাৰ্গে বেছি মানে সাহস দিছে মানুহ, হয় নহয় বাৰু? গতিকে অসমৰ মাটিত শ্ৰদ্ধাঞ্জলি পাতিবলৈ নিদিয়াটো কিমান ডাঙৰ কথা। গতিকে আমি বিভিন্ন ঠাইত জুবিন গাৰ্গৰ আচলতে শ্ৰদ্ধাঞ্জলি ক'ত নাই হোৱা, কোনটো ঠাইত নাই, দেশ বিদেশৰ বিভিন্ন ঠাইত হৈছে, নহয়নে বাৰু? সেইদিনা মই দেখি